हेलो फ्रेंड्स नमस्कार बंधुসকল স্বাগতম জানাইছো আপোনালোকক অন্য এটা নতুন ভিডিও লৈ কথাটো কি হল বহুত দিন ভিডিও দিব পৰা নাই অলপ চলপ মন বেয়া লাগি আছে কাৰণ ইউটিউব চেনেল এটা যদি খুলি কিনে ভিডিও দিব নোৱাৰো তো বেয়া লাগিবই আপুনি যদি ইউটিউব চেনেল খোলা আপোনাৰ নিশ্চয় বেয়া লাগিব তো হিটো হয় সকলৰে বেয়া লাগিবই ইউটিউব চেনেল খুলি এটা যদি ভিডিও দিব নোৱাৰো এটাও যদি ভিডিও দিব নোৱাৰো তো বহুত দিন হল ব্লগ ভিডিও দিব পৰা নাই আপোনালোকৰ মাজলৈ সো আজি এটা কথা আপোনালোকক জনাই দিও বুলি ভাবিছো মানে আমি এটা শৰ্ট ফিল্ম কৰি আছিলো মোৰ কেইজনমান বন্ধুসকলৰ লগত আৰু শৰ্ট ফিল্মখন আমাৰ কমপ্লিট হৈছে আৰু কমপ্লিট কৰি আমাৰ 5 দিন মান হল চাগে আৰু এডিটও কমপ্লিট হৈছে হল 3 দিন মান হল এডিট কমপ্লিট কৰা শুটিং 5 দিন হোৱা নাই কমপ্লিট হৈছে চাগে এক সপ্তাহ বেছি হৈছে 1.5 সপ্তাহ মান হৈছে পাহৰি গৈছো কিতিয়া শুটিং কৰি কমপ্লিট কৰিলো মনত নাই মান ঠিককে তো এডিট কমপ্লিট হ'ল আৰু এই শর্ট ফিল্ম কৰো এই আমাৰ শুটিং কৰোতে বহুতখিনি শুটিং শর্ট মিস্টেক হৈছিল তো কিবা কৰি কিবা নকৰি একদম মই এডিট কৰি কিনে মিলালো আৰু মই এডিট কৰো কাইন মাষ্টাৰত তাতে এডিট কৰো মই কাইন মাষ্টাৰত ভালে হয় এপটো মই কাইন মাষ্টাৰত কৰি বেছি ভাল পাও কোনটো এপ জানা ফিল্মৰা এপটো পাৱাৰ ডাইৰেক্টৰটো মই ইমান ভাল নাপাও আৰু কাইন মাষ্টাৰটো সেকেন্ড ভাল পাও বেছিভাগ মই ফিল্মৰা এপটো বেছি ভাল পাও তাতে এডিট কৰিম বুলি ভাবি আছো কিন্তু এতিয়া এডিট নকৰো বাকি আহি থকা দিনবোৰত কৰিম চাগে লাহেকে কাইন মাষ্টাৰটো এডিট কৰিম এতে মই কাইন মাষ্টাৰ এপটোত ব্লগ ভিডিও এডিট কৰিম চাগে এনেকুৱা কৰিব লাগিব ভাগকে সব বহুত দিন হল ব্লগ ভিডিও দিব পৰা নাই মন বেয়া লাগি আছে কি কম উপায় নাই তো ইখিনি আছিল মোৰ আপডেট বুলাই আপোনালোকক জনাবলৈ আৰু আমাৰ শৰ্ট ফিল্মখনৰ নাম হৈছে সঁচা বন্ধুত্ব এছামিজ শৰ্ট ফিল্ম by SB Mix Assam Presents তো মোৰ SB Mix Assam চেনেলত আপলোড হ'ব এই ভিডিওটো মোৰ যেটো নেকি ফাৰ্স্ট চেনেল তো তাতে আপলোড হ'ব আৰু মোৰ যেটো সেকেন্ড চেনেল SB Deka Vlogs আৰু এটো হৈছে SB Mix Assam তো তাতে আপলোড হ'ব ভিডিওটো আপলোড কৰিম 8 তাৰিখে মই ভিডিওটো আপলোড কৰিম বুলি ভাবিছিলো 3 তাৰিখে কিন্তু পইচা ভাৰ সম্পূৰ্ণ নোহোৱা কাৰণে আপলোড কৰিব নোৱাৰিলো তো অলপমান বতৰটো ইমান ঠিক নহয় আৰু তো অলপ গধূলি হৈছে মানে আৰু এইফালে চাওক গধূলি হৈছে বেলিটো ডুবিছে চাগে নহয় ডুবিছে তো তথাপিও মই ভিডিওটো কৰি আছো তাৰ মানে তো 3 মিনিট হওক কমপ্লিট তাৰপিছত ভিডিওটো সমাপ্ত কৰি দিম তো এইখিনি আছিল আপোনালোকৰ মাজলৈ বিশেষ জনাবলৈ আপডেট দিবলৈ তো আপোনালোকে এই ভিডিওটো প্লিজ শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব এণ্ড কমেন্ট কৰি জনাব আৰু সাবস্ক্ৰাইব কৰিব এই চেনেলটো আৰু মোৰ SB Mix Assam চেনেলৰ লিংকটো ডেসক্ৰিপচনত মোৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত থাকিব আৰু আপোনালোকে ডেসক্ৰিপচনত গৈ ক্লিক কৰক লিংকটো আৰু সাবস্ক্ৰাইব কৰক চেনেলটো যাতে নটিফিকেশন পায় মানে শব্দবিলাক ওলাব নোখোজে তো আকৌ লগ পাম অন্য এটা নতুন ভিডিওত কোহে চাও নিজে পাত্তা নাপাও মানে আকৌ লগ পাম অন্য এটা নতুন ভিডিওত বাই বাই জয় আই অসম।